এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইছ আজি মিনি তাজ মলত গৈছোঁ, মোৰ লগত মোৰ ফ্ৰেণ্ড অজয় যাব। তো আপোনালোকে চাই থাকক, আপোনালোক ডাইৰেক্ট মতৰ ব্লগত লগ পাই আছোঁ। তো আৰু পাছান্তিখন লৈ যাম এইখন। তো মোৰখন অজয় ৰুমত থৈছোঁ। তো পূৰা আজি ফালি ভালো ভালোই মানে পুরা ভালো ভালো লাগি থাকে, পুরা খালি হয়েছে। এতিয়া 6 মান হ'ব চাগে, ইয়াত পুরা খালি থাকা কথা। যোৱা ভিডিঅ'ত আপোনালোকে ইমান মৰম দিছে, তাৰ কাৰণে থেংক ইউ। মানে মোৰ কাৰণে কিন্তু বহুত 1.5K ভিউজ আহিছে। তো যাতে আপোনালোকে আৰু মোক মৰম দি থাকে, তো আপোনালোকে যাতে মই আৰু ভাল ভাল কণ্টেণ্ট দিব পাৰোঁ, তো তাৰ কাৰণে মই চেষ্টা কৰিম। আৰু মই GoPro এটা আনিম বুলি ভাবি আছোঁ। Hero 8 আনিলে, Hero 8 চাগে বন্ধ হৈ গ'ল, Hero 9 আৰু 10 চলিছোঁ। যোৱাকালি মই ফোন কৰিছিলোঁ, তো আনিব লাগিব এটা। তো যাতে আপোনালোকে ভাল ভাল কোৱালিটি দিব পাৰোঁ মই ভিডিঅ'ত। তো আপোনালোকে মোক যাতে ছাপোৰ্ট কৰি যায়, তো সেইখিনিয়ে। গুৱাহাটীত ট্ৰেফিক জাম গাইজ, কি জাম গাইজ, পুৰা ফালি ফালি যাম। নামাৰো না, তই উঠি থাক। উকিল নি বাইদেউ, বালাজী মন্দিৰ পাই গ'লে এইটো চাব পাৰে। এইটো বালাজী মন্দিৰ। ফাইনেলি মিনি তাজ মহল আহি পালোঁ। এই হ'ল মিনি তাজ মহল। চাওক আপোনালোকে, তো আপোনালোকক মজা মজা শ্বট দেখাই আছোঁ। ইয়াতে বহি লৈছোঁ গাইছ, ইমান কষ্ট কৰিছোঁ, ইমান ৰ'দ। এই ৰ'দত আপোনালোকৰ কাৰণে ইয়াত বহি আছোঁ। তো আপোনালোকে অলপ ছাপোৰ্ট কৰিব, তো লাইক শ্বেয়াৰ কৰি দিব, পূৰা ছাবস্ক্ৰাইব কৰি দিব। তো চাই থাকক আপোনালোকে, পূৰা বুগাই চাওক। আপোনালোকক দেখাই আছোঁ মজা মজা ভিউ। ইয়াত বহুত ৰ'দ, সেইকাৰণে অলপ কিবা খাওঁ বুলি ভাবিছোঁ, বাহিৰত যাওঁ এতিয়া। মানে আমাৰ ওচৰতে খুৰা এজনক ইয়াত লগ পালোঁ, ছাতিটো দি দিলে, বহুত ভাল হয় খুৰাজনৰ পৰা পানীও খালোঁ। তো ছাতিটো লৈ হ'লোঁ, এতিয়া আমি গৈ আছোঁ। অলপ কিবা খাই লওঁ, পেট পূজা কৰি। ঘৰৰ পৰা আহোঁতে কিবা অলপ খাই আহিছিলোঁ, এতিয়ালৈ একো খোৱাই নাই। এনেকৈ ৰ'দ দি থাকে, মানে মস্তি নেকি খাই। তো অলপ পেট পূজা অলপ কৰি আহিলোঁ, এতিয়া আকৌ তাজমহলৰ ফালে গৈ আছোঁ। তো আপোনালোকক দেখাই আছোঁ, চাই থাকক। ৰ'দ চাকটা, পুৰা ৰ'দ। ভাড়া লাগিব, ভাড়া লাগিব। A few moments later. ইয়াতে কেইজনমান বান্ধৱী লগ পালোঁ। তো ইয়াত 3জন ল'ৰাই নিজৰ দেউতাকৰ স্মৃতিৰ কাৰণে এই তাজমহলটো বনাইছিল। একচুৱেলি এইটো তাজমহল নহয়, এইটো মাজাৰ হয়। তো আপোনালোকক ভিতৰৰ ফালে গৈ দেখাই আছোঁ। মাজাৰৰ তাতে দুটা কবৰ আছে, তো আপোনালোকক দেখাই আছোঁ, চাই থাকক। সেমেকা আচল খনে
খুৰা এজনক লগ পালোঁ ভিতৰত মই মানে ভিতৰত আহিলোঁ ইয়াত দুটা কবৰ আছে বুলি আপোনালোক কৈছিলোঁ দেখাই আছোঁ আপোনালোক কবৰ এই দুটা কবৰ হয় তো খুৰাই কৈ দিব খুৰা এই দুটা কবৰ যে আছে এই দুটা মানে কাৰ কাৰ হয় এই দুটা হজরত মর্তজা আলী সাসুকবি অঁ আর সুফিয়া বেগম প্ৰিয়া বেগম আচ্ছা আচ্ছা মানে এইটো কিমান বছৰমান হ'ল এইটো কবৰটো হল বহুত বছর কিমান মান প্রায় 30 বছৰমান হৈছে ন আৰু এইটো বনাব মানে কিমান দিন হৈছে এইটো 10 বছর মান এইটো 10 বছৰ হৈছে ন মানে এতিয়া কামবিলাকতো সম্পূৰ্ণ হোৱা নাই গোটেই এতিয়া নাই আৰু বাহিৰফালে পাৰ্ক হ'ব বুলি শুনিছোঁ হ'ব নেকি ইয়াতে পাৰ অঁ আচ্ছা বাহিৰফালে পাৰ্ক হ'ব ন এটাকে ক্লিয়ার দিয়ে আৰু গাইছ আপোনালোকে খুৰাৰ কথা শুনিলে এইটো বহুত ভাল প্লেচ হয় চাওক একদম অৰিজিনেল তাজমহলৰ নিচিনা তো যদি ইয়াতে 4টা মিনাৰ থাকিল হয় একদম অৰিজিনেল তাজমহলৰ নিচিনা লাগিল হয় চাব পাৰে আপোনালোকে আৰু ইয়াতে বাহিৰৰ ফালে চাওক এতিয়া পাৰ্ক এখন হ'ব বুলি শুনিছোঁ হ'লেতো ভালেই আপোনালোকে আহিব গাইছ এতিয়া ঘৰত যাব লৈছোঁ বহুত ৰ'দ দিছে দেহাৰ অৱস্থা একদমেই নাই ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে তলত থকা বেল আইকনটো ক্লিক কৰি দিব তো আজিলৈ বাই বাই